Hello guys, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে বুলি এন্ড ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি হৈছে কাতি বিহু সো সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালো আৰু এতিয়া গা চা ধুই আহি ৰেডি হয় ব্লগটো ষ্টাৰ্ট কৰি দিছো যেহেতু বিহু আৰু মই ঘৰত নাই আৰু ৰুমতো নাই গুৱাহাটীতে আছো খুৰাহঁতৰ ঘৰ যাব নাপালো প্ৰগ্ৰেম আছে কাতি বিহুৰ প্ৰগ্ৰেম আছে এইটো মানে ঘৰ যাব নাপালো আৰু ৰুমত অকলে থাকি ভাল নালাগে কাৰণে ইয়াতে আহিলোঁ বিহুৰ দিনাখন তো আপোনালোকৰ আয়োজন কেনেকুৱা চলিছে বাৰু সেইটো মোক কমেণ্ট কৰি জনাবচোন আৰু আমাৰ ঘৰতো মাহঁতে কৰি আছে মই দাদাবোক ভিডিঅ' মানে কৰিব দিছোঁ অলপ চলপ মই সেইখিনি আপোনালোকক শ্বেয়াৰ কৰিম বা আপোনালোকৰ লগত যিমানখিনি কৰিছে অলপ চলপ দেখাই দিম আৰু ইভিনিং প্ৰগ্ৰেম আছে তাৰো ভিডিঅ' দেখাম সেইটো কাৰণে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব তো গাইজ আজি যেহেতু কাতি বিহু হয় আৰু মই ঘৰত নাই ঘৰত থকা হয় বেছি ভাল লাগিলে হয় কাৰণ গাঁৱতহে মানে কাতি বিহুটো বেছি ভাল লাগে এতিয়া গুৱাহাটীত আছোঁ ইয়াতো পথাৰ চথাৰ তেনেকুৱা নাই একো কৰিবলগীয়াও নাই এনেই আছোঁ মই তো ব'লক এতিয়া ঘৰলৈ লৈ যাওঁ আপোনালোকক কি আয়োজন কৰিছে বিহুৰ কাৰণে সেইখিনি দেখাই আছোঁ বিহুৰ কাৰণে মায়ে অলপ চলপ পিঠা বনাইছে আৰু এয়া বৌহঁত গৈছে পথাৰলৈ মৰ্ণিং আৰু চাকি জ্বলাবৰ কাৰণে ইভিনিং জ্বলাব কিন্তু এতিয়াই যোগাৰ মানে কৰি থৈ দিছে আৰু পথাৰত চাট বাৰি দিছে মৰ্ণিঙে দিয়ে আমাৰ আৰু এয়াই হৈছে আমাৰ পথাৰ এই পথাৰৰ সেউজীয়াৰ মাজত থাকি সঁচাকৈয়ে বহুত বেছিয়ে ভাল লাগে আৰু মুকলি হাৱা আৰু এয়া বেলেগৰ দি থৈ দিছে মৰ্ণিং অলপমান দেখাই দিছে বৈ হেল্ল' গাইজ কি আয়োজন কৰিছে সেইখিনিতো দেখিলে আৰু এতিয়া মই নিজে ওলাব লাগিব কাৰণ জল্দিয়ে যাব ইয়াৰ পৰা আৰু কাতি বিহুৰ কাৰণে পাতিছে প্ৰগ্ৰেমটো চাগে ইমান ভালকৈ নাজানো বাৰু গৈহে গম পাম বিহুৰ কাৰণে মাতিছে বিহু নাচিবৰ কাৰণে কাতি বিহুটো মানে বিহু নাচিম এবাৰ ফাৰ্ষ্ট টাইম আৰু এয়া গোটেইখন বজাৰ মিলি লৈছোঁ এতিয়া মই ওলাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ গাইজ পূৰা ৰেডি হৈ গ'লোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ আৰু যাওঁ দেৰিয়ে হ'ল অকণমান শুই গৈছিলোঁ সেইটো কাৰণে আৰু এতিয়া চাগে মাহঁতেও ইফালে পথাৰত চাগে চাকি দিব ঘৰতো চাকি দিব যদি ভিডিঅ' কৰে মই ইয়াৰ পিছতে লগাই দিম সেইখিনি চাই ল'ব এতিয়া মই গৈ থাকোঁ আপোনালোকে চাই লওক ভিডিঅ'খিনি কি কৰিছে ঘৰত এয়া চাকি জ্বলোৱা মানুহ আহি গ'ল জ্বলোৱা এই হ'ল চাটবাৰী গাইজ আমি প্ৰগ্ৰেমৰ ঠাই আহি পাই গ'লোহি আৰু এইফালে আছে আৰু বাকী ছোৱালীবোৰ ভিতৰত আছে এতিয়া আৰু আজি কাতি বিহুৰে ন প্ৰগ্ৰেমটো অবিনাশ আৰু এইটো অবিনাশ এইফালে হিৰক চাওঁ সিও ভিডিঅ' বনাই আছে আৰু কাতি বিহুত আজি ফাৰ্ষ্ট টাইম মানে বিহু প্ৰগ্ৰেম কৰিম এনেই বহাগতহে কৰোঁ এতিয়া কিন্তু কাতি বিহুটো মানে প্ৰগ্ৰেমত মাতিছে ন ফাৰ্ষ্ট টাইম আকৌ আৰু বাকী মানুহবোৰকো দেখাই আছোঁ ৰ'ব গৈ আছোঁ এতিয়া সিহঁতৰ ওচৰলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একে ফিল্মছ বুলি আছে বাট তাতে মই এতিয়া বৰ্তমানলৈকে বিহু বা কালচাৰেলৰ যিবিলাক ভিডিঅ' সেইবিলাক ভিডিঅ' আপলোড কৰি থাকোঁ মাজে সময়ে কিন্তু ভৱিষ্যতে মই তাত মানে ৱেব ছিৰিজ ফিল্মছ এইবিলাক দিম ত' প্লিজ ছাবস্ক্ৰাইব কৰিব একে ফিল্মছ বুলি আছে মোৰটো হিৰক মিউজিক ব্লগ লিংকটো দি দিব মই লিংক দি দিম আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব মোৰটো কৰি দিব ইহঁতৰটো কৰি দিব এতিয়া ব'ল যাওঁ গাইজ এতিয়া চাহ খাবলৈ আহিছোঁ আৰু আমাৰ নাচনীসকল ধুনীয়া পিং মাৰি হোৱাই নাই তাই এইফালে চাই দে অভিজিতা বাকী ল'ৰাবোৰ ওলাই আছে হোৱাই নাই
আমি এতিয়া চাহ খাই লওঁ প্ৰশান্ত দাদা ইফালে চাই দিয়ক হেল্ল' আৰু আজি প্ৰগ্ৰেমটোৰ বিষয়ে কৈ দিয়কচোন অকণ চিঞৰি চিঞৰি কওক আজি কাতি বিহুৰ উপলক্ষে ৰাণীত এখন কাতি বিহুৰ সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছে তেওঁলোকে বহুত পুৰণি আমাক তেওঁলোকে বৰ্ণিল কাজিৰঙা সাংস্কৃতিক সন্ধিয়া আমন্ত্ৰণ জনাইছে আমি আজি অনুষ্ঠান কৰিম আশা ৰাখিছোঁ সকলোৱে আজি আমি কাতি বিহু বুলি এটা ফূৰ্তি কৰিম আৰু আপোনালোকেও যাতে আমাৰ অনুষ্ঠানটো ফূৰ্তি কৰে ধন্যবাদ এইফালে অবিনাশ আছে এইফালে কৌশিক দা আগতে কৰিছানে কাতি বিহুত নাই প্ৰথম এবাৰ প্ৰথম সকলোতকৈ সৰু ল'ৰা কিন্তু দেখাত বহুত ডাঙৰ মস্ত কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে কাতি বিহুত প্ৰগ্ৰেম কৰিছিলানে আগতে নাই ইফালে জান চাই দিয়ে ইফালে জানে ৰেডি হৈ আছে আৰু সিও সৰু একদম বহুত সৰু পৰা লগ পোৱা তাক হয় নাই দাদা প্ৰগ্ৰেমটোৰ বিষয়ে অলপ কৈ দিয়কচোন আপোনালোকে পাতিছে দাদাই লাজ কৰিছে নেকি পলাইছে চব একচোন কোনো নকয় পলাইছে দে চব পুৰা কৈ দিব কিমান বছৰ হ'ল পতা এইটো প্ৰগ্ৰেমটো 30 বছৰ হ'ল 30 বছৰ 30 বছৰ কাতি বিহুৰ কাৰণে পাতে নেকি কাতি বিহু আমাৰ এই ক্ষেত্ৰত আমাৰ এই অঞ্চলত তাৰমানে কাতি বিহু বুলি কোনো অনুষ্ঠান তাৰমানে সাংস্কৃতিক অনুষ্ঠান হোৱা নাছিল সেই অনুযায়ী তাৰমানে সাংস্কৃতিক অনুষ্ঠান আমাৰ ৰাণী অঞ্চলৰ ভিতৰত আমি কাতি বিহু অনুষ্ঠানটো প্ৰথমতে আৰম্ভ কৰিছোঁ আজি আহি 30 বছৰ পাইছে আগতে এনেকৈ বিহু মানে দল আহে আহে কিন্তু এবাৰ মই প্ৰথম আহিছোঁ হ'ব দিয়ক ধন্যবাদ দেই এতিয়া আমি ষ্টেজৰ কাষত কেতিয়া প্ৰগ্ৰেম দিব তাকে ভাবি আমি সকলোৱে বহি আছোঁ আৰু এতিয়া আমাৰ প্ৰগ্ৰেম আছে আমি ষ্টেজত লগালগ কিন্তু ভিডিঅ' কৰিবলৈ এতিয়া মানুহ পোৱা নাই দেখাবই নোৱাৰিম চাগে আৰু ইফালে অডিয়েঞ্চ বহি আছে আৰু ইফালে আমাৰ ৰেডি হৈ আছে যাম আৰু প্ৰগ্ৰেম কৰিলোঁ শুভেচ্ছা জ্ঞাপন কৰি আমাৰ বিহু অনুষ্ঠান আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ অৱস্থা বেয়া প্ৰগ্ৰেম কৰি আহিলোঁ জাষ্ট ঘামি কৰি প্ৰগ্ৰাম ভালে হৈছে ভিডিঅ' ছোৱালী এজনী খুজিছোঁ ইয়াৰে মানে কৰিছিলে যদি দিয়ে তেতিয়াহে দিব পাৰিম আৰু নহ'লে নোৱাৰিম গাইজ প্ৰগ্ৰেম কৰি এতিয়া ভাত খাবলৈ গৈ আছোঁ বৰ দূৰত দিছে দেই ভাত কি কথা মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব এইটো নকৰিব মোৰতো কৰিব হিৰক মিউজিক ব্লগ এইটো কৰিব নালাগে আৰু ডেছক্ৰিপশ্যনত দিব লিংকটো এতিয়া ভিডিঅ' বনাই বেলেগতে গুচি গৈছিলোঁ ভিডিঅ' কৈছোঁ দেই দাদা বেয়া নাপাব খোৱা আৰু এইটো কেনেকুৱা প্ৰশান্ত দা ধুনীয়া মস্তি ভবাতকৈ বহুত বেছি ধুনীয়া খানা
কেনেকুৱা কেনেকুৱা ই খালি নিজৰ ভিডিঅ' ঠাণ্ডাত খালি হা কেনেকুৱা টেষ্ট কেনেকুৱা কি বোলে হেৰি নিৰামিষ খাই এতিয়া ৰখিবই নোৱাৰিলে আৰু ভিতৰত আছে মুখ ফুলি গৈছে অভিজিতা যাম খাইছা এই বিয়া ঘৰত যে কেমেৰাটো যে ভাত খোৱা টাইমতে ওলাই সেইটো মই মানে সেইটোৱে খা 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 বিনা লাজ নকৰিবি গাইজ এতিয়া ভাত পানী খাই কৰি আমি গৈ আছোঁ ঘৰলৈ বুলি আৰু গৈ পাইহে আপোনালোকক লগ পাই আছোঁ আৰু গাইজ এতিয়া গৈ আছোঁ আকৌ খুৰাহঁতৰ ঘৰ আহি পালোঁ ইয়াতে আৰু এতিয়া গৈ আছোঁ আৰু আজি ভিডিঅ'টো এইখিনিতে শেষ কৰি দিওঁ আপোনালোকক কেনেকুৱা লাগিলে জনাব ঘৰৰ পৰাও দেখালোঁ অলপমান আৰু মোৰ প্ৰগ্ৰেমৰো দেখালোঁ তো কেনেকুৱা লাগিলে জনাব আৰু যদি ভাল লাগে আপোনালোকৰ অলপ হ'লেও তেতিয়াহ'লে লাইক কৰি দিব কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি অল কৰি থৈ দিব এতিয়া আজিলৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ'ত লগ পাইছোঁ বাই বাই